রিয়ান দেৰি নকৰি দিয়া যাব লাগা মা কি হলো হেৰি নহয় দেউতা মোৰ কাম এটা আছে মই ওলাই যাম কলৈ যাওঁ আকৌ অকস্মাত এই আপোনাৰ চাইডতে কাম এটা আছে কৰি পেলাই অলপ অফিচলৈ যাবলগীয়া আছে সোনকালে ঘৰলৈ ঘূৰি আহিব ঠিক আছে আহো আহিলি নে নাই দেৰি কৰিছ কিয় আকৌ বল বল বহুত কাম আছে বুৱাৰী বুৱাৰী কি মা দেউতাৰলে আৰু মোলে চাহ দুকাপ লৈ আছোন নিছো হেৰি আবেলিলে বাইদেউ ঘৰৰ পৰা আহোগে ব'ল ওলাবা মা দেউতা চাহ লওক দিয়া বুৱাৰী এই দোকানলৈ যাবলৈ ওলাইছে নে মই ভাত বাঢ়ি থৈ আহিছো খাব এতিয়া যা যা তাক আকৌ কিবা লাগিব পাৰে নহয় হ'ব মা আপোনালোকে চাহ খাওক খুৰীদৌ কোন খুৰীদৌ বহিছে ভালে কৰিলে তই এটা কাম কৰ খুৰীদৌৰ লগত বহি পেলাই কথা পাত মই গাটো খাওঁতকে তিয়াই লওঁ মানে এফালে যাবলগীয়াও আছে নে হেৰি নহয় সেইযোৰ মোকে দিয়া দিয়া কথা পাত দেই কোৱা খুৰীদৌ হেৰি নহয় খুৰীদৌ বোৱাৰীক দেখা নাই বোৱাৰী নাই নে আছে ভিতৰত কাম কৰি আছে হেৰি কথা এটা কম বেয়া নাপাব খুৰীদৌ বোৱাৰীক বেছি আখৈ নিদিব পিছত মূৰৰ ওপৰত উঠিব আমাৰ ঘৰতে পাইছোঁ নহয় আপোনাৰ ভাই বোৱাৰীজনী আপোনাৰ কি মুখ কৈছোহে হয় নেকি অঁ আমাৰ কিন্তু বোৱাৰী তেনেকুৱা নহয় দেই এতিয়ালৈকে দেখা নাই একো এতিয়াতো ভালেই পাব অলপ দিন যাওকচোন তাৰ পিছতহে গম পাব কেনেকুৱা ঘৰখনতে কিমান সোমাই থাকিবি আৰু বোলো এপাক এনেই ওলাই যাওঁ এই তহঁতৰ ভালবি ঠিক আছে তই বহ মই দোকানলৈ যাওঁ মা মই আহিছো পিছে খুৰীদৌ ময়ো আৰু বেছি সময় নবহোঁ উঠোঁহে মই কোৱা কথাবোৰ আকৌ অকণ ভাবি চিন্তি চাব মই আপোনাৰ ভাললৈ বুলিহে কৈছোঁ ঘৰতে পাইছোঁ নহয় সেয়েহে ক'লোঁ মই উঠো দিয়ক দেই আহিছোঁ বেয়া ভাবি নাথাকিব আকৌ আহিছোঁ নন্দিতা নন্দিতা ভাত হ'ল নে হৈছে আৰু অকমান বহকচোন বৰ ভোক লাগিছে সোনকালে দিয়া আকৌ দোকান যাব লাগিব ৰ'ব অকমান বহক শুনিছে আহক ভাত বাঢ়িছো ব'লা ব'লা আহক বৰ ভোক লাগিছে বুৱাৰী বুৱাৰী মা চাহ লৈ আহ নিছো খাওক কি চাহ বনাইছ কিয় মা তই মোৰ ডায়েবেটিছ আছে বুলি নাজানো সদায় সদায় যে চেনিগাল দিয় ঠিক আছে তেন্তে কাইলৈৰ পৰা আপুনি নিজেই বনাই খাব মই নক'ব তই দেখোন বৰ ডাঙৰ ডাঙৰ কথা কৈছ মই শাহু বুলি তই নাজানো নেকি মই পাহৰা নাই আপুনি শাহু বুলি আপুনি কেইদিনমানৰ পৰা মোক বৰ কেটেৰা জেঙা কৰিবলৈ লৈছে তই দেখোন ডাঙৰ ডাঙৰ কথা কৈছ আপুনিয়ে ক'বলৈ এইবোৰ বাধ্য কৰাইছে কি ক'লি কি হ'লে তোমালোকৰ চিঞৰ মই একেবাৰে বাহিৰৰ পৰা দৌৰি আহিছো বোৱাৰী এইবোৰ কাজিয়া পেচাল ভাল কথা নহয় ন হে ৰাজু নাকি তুমিনো হকে নহকে বোৱাৰীজনীৰ লগত কিয় লাগি থাকা কিয় নকম মনত নাৰাখ মা নন্দিতা দেউতা কি হলো কি হলো তোৰ ইমানখন চিঞৰ বাখৰ কেলে কৰিলি মোৰ মানি বেগৰ পৰা 500 টকা এটা
মিছা সঁচা কথা কোৱা আৰু বোপাই এই তোৰ পৰা 500 টকাটো আমি কেলে চুৰ কৰি কৈছো তোৰ ৰুমততো মই আৰু মাৰ নোসোমাওৱেই নহয় আৰু আমাক যেতিয়া পইচা প্ৰয়োজন হ'ব তোক ক'লে দেখোন তই আমাক দিয়ই নে কি কয় জোনাই হয়তো তোৰ বেগটো তাইহে চুৱে তাই আনিছে মা আপুনি মোক মিছা কথাত অপমান নিদিব দেই হে ৰাজনাই এই তুমি জানো তাই নিছে বুলি দেখিছা আপুনি মনে মনে থাকক সঁচা কথা কোৱা নন্দিতা তুমি যদি নিছা এতিয়াও সময় আছে সঁচা কথা কোৱা প্ৰয়োজন আছিলে মোৰ নুখুজিলা কিয় মই তোমাক টকা 500 দিলোহেঁতেন মোৰ ধৈৰ্য পৰীক্ষা ল'বলৈ তুমি চেষ্টা নকৰিবা কিন্তু আহা মই দেখোন নাই নিয়া বুলি কৈছোৱে আপুনি কিয় বুজি পোৱা নাই ভালদৰে ক'লে নোপোৱা ন ভালদৰে ক'লে নোপোৱা আজি তোমাক মই আপুনি যদি মোক বিশ্বাস নকৰে আৰু মোক কোনে বিশ্বাস কৰিব হেৰিকা মই এজনী চুৰ তিৰোতাৰ লগত সংসাৰ কৰিছোঁ আমাৰ মৰি যোৱাই ভাল মা মোক যাবলৈ দিয়া মই এক মুহূৰ্ত এইখন ঘৰত নাথাকো মই মৰি যোৱাই ভাল পইচাটো ময়ে লুকুৱাই থৈছো কি তাই সিদিনা চাহ খাওঁতে মোৰ লগত কাজিয়া লাগিছিল তাইক বদনামটো দিবৰ কাৰণে মই এই কামটো কৰিলো তোমাৰ লাজ নাই পাই তই মোক ক্ষমা কৰি দে তুমি মোক ক্ষমা বিচাৰিব নালাগে মা তুমি নন্দিতাক ক্ষমা বিচৰা তোমাৰ ভুলৰ কাৰণে বোৱাৰীয়ে আজি শাস্তি খাবলগীয়া হ'ল হয় দিয়ক মই নাদিয়া কথা শুনিহে বোৱাৰীক বেয়া পাবলৈ ধৰিলো বোৱাৰী তই মোক ক্ষমা কৰি দে মা আপুনি মোক ক্ষমা খুজি লাজ নিদিব আপুনি বয়সত ডাঙৰ এইবোৰ সৰু সুৰা ভুল হয়ে বাদ দিয়ক সেইবোৰ বোৱাৰী মই আজিহে বুজি পাইছো নন্দিতা তোমাক বিনা দোষত বিনা কাৰণত মই শাস্তি দিলো তুমি মোক ক্ষমা কৰি দিবা হ'ব দিয়ক একো নাই শুনা শুনা সুখ দুখ হাঁহি কান্দোন এইবোৰে হৈছে মানুহৰ জীৱন আৰু এয়াই হৈছে ঘৰ সংসাৰ